प्रदेश कংগ্ৰেছৰ ভুলৰ বাবে নিৰ্বাচনত বিধ্বস্ত হল মহাজোঁট এই মন্তব্য ৰাণী নৰহয়ে কৰিছে। ৰাজ্য বিধানসভাৰ নিৰ্বাচনৰ ফলাফল ঘোষণাৰ পাছতে নিজ দলৰ নেতৃত্বৰ ওপৰত খৰ্গহস্ত হৈছে ৰাজ্যৰ সভাৰ সাংসদ তথা কংগ্ৰেছ নেত্ৰী ৰাণী নৰহ। বিধানসভা নিৰ্বাচনত কংগ্ৰেছ মহাজোঁটৰ শোচনীয় পৰাজয়ৰ পাছত প্ৰদেশ কংগ্ৰেছৰ বিৰুদ্ধে একাধিক অভিযোগেৰে সোচ্চাৰ হৈছে সাংসদ ৰাণী নৰহ। দলীয় নেতৃত্বই কৰা কেতবোৰ ভুলৰ বাবে আজি কংগ্ৰেছ মহাজোঁটৰ হাতত চৰকাৰ গঠনৰ সুবৰ্ণ সুযোগ পোৱাৰ পাছতো বিফল হ'ল কংগ্ৰেছ। প্ৰদেশ কংগ্ৰেছৰ নেতৃত্বৰ অপৰিপক্ক কেতবোৰ সিদ্ধান্তৰ বাবে অসমৰ ৰাইজে এখন ধৰ্মীয় নিৰপেক্ষ উন্নয়নকামী চৰকাৰ গঠনৰ পৰা বঞ্চিত হ'ল। এই কথা ব্যক্ত কৰিছে সাংসদ নৰহে। আজিও নাওবৈচাত অসমীয়া প্ৰতিদিনৰে হোৱা এক আছুতীয়া সাক্ষাৎকাৰত কংগ্ৰেছৰ ৰাজ্যসভাৰ সাংসদগৰাকীয়ে নিজ দলৰ নেতৃত্বৰ বিৰুদ্ধে কেতবোৰ বিস্ফোৰক মন্তব্য আগবঢ়াইছে। ৰাণী নৰহৰ মতে অসমৰ ৰাইজে কা বিৰোধী আন্দোলনৰ জৰিয়তে ৰাজপথলৈ ওলাই আহি সোণোৱাল চৰকাৰৰ বিৰুদ্ধে থিয় দিছিল, কিন্তু এই সুযোগ কংগ্ৰেছে ল'ব নোৱাৰিলে। চৰকাৰ বিৰোধী জনতাৰ সমৰ্থন আদায় কৰাত ব্যৰ্থ হ'ল কংগ্ৰেছ। দলীয় নেতৃত্বই যোৱা বিধানসভা নিৰ্বাচনত প্ৰাৰ্থী বাছনিৰ ক্ষেত্ৰত চৰম অপৰিপক্কতাৰ পৰিচয় দিলে। ফলস্বৰূপে উত্তৰ উজনি অসমৰ ৪৭টা বিধানসভা সমষ্টিৰ কেৱল ৫টা সমষ্টিতেহে কংগ্ৰেছ মহাজোঁটে জয়ৰ সোৱাদ পালে। সাংসদগৰাকীৰ মতে বিজেপিয়ে ধৰ্মীয় মেৰুকৰণৰ ৰাজনীতি কৰিছিল উজনি অসমত আৰু তেওঁলোক সফল হ'ল। কা বিৰোধী বুথৰ বিভাজন হোৱা নাছিল যদিও কংগ্ৰেছৰ সহায়ক নহল। দলৰ নেতৃত্বই কৰা ভুলৰ পৰিণাম তৃণমূল কৰ্মীয়ে ভুগিব লগা হ'ল আৰু নিৰ্বাচনত চৰম বিপৰ্যয়। উল্লেখ্য যে নিৰ্বাচনৰ দায়িত্বত থকা নেতা আৰু প্ৰদেশ কংগ্ৰেছে কৰা ভুলৰ খতিয়ান দিব ৰাণী নৰহে কংগ্ৰেছ হাইকমাণ্ডক। মহাজোঁট কিয় বিফল হ'ল চৰকাৰ গঠনত তাৰো খতিয়ান দিব কংগ্ৰেছ হাইকমাণ্ডক। নিৰ্বাচনত জয়ৰ সম্ভাৱনা থকা প্ৰাৰ্থীক বঞ্চিত কৰি কেনেদৰে গুৰুত্বপূৰ্ণ সমষ্টিত দুৰ্বল প্ৰাৰ্থী পদক্ষেপ কৰা হৈছিল তাৰো পুংখানুপুংখ প্ৰতিবেদন কংগ্ৰেছ হাইকমাণ্ডক দাখিল কৰিবলৈ সাজু হৈছে ৰাণী নৰহে। ৰাণী নৰহে আৰু কয় যে সন্মিলিত গণশক্তি অসমৰ লগত কংগ্ৰেছৰ চুক্তি আছিল। সেই অনুসৰি ১২টা সমষ্টিত গণশক্তিয়ে কংগ্ৰেছক সহায় কৰাৰ কথা আছিল। এই চুক্তিৰ বিষয়তে ভৰত চন্দ্ৰ নৰহ বা তেওঁ কোনো কথা জনোৱা হোৱা নাছিল। কেৱল ঢকুৱাখানা সমষ্টিটো TMPকে পদ্মলোচন দলে এৰি দিবলৈ কোৱা হৈছিল। এক প্ৰকাৰে আমাক চক্ৰবেহুৰ ভিতৰত সুমুৱাই প্ৰদেশ কংগ্ৰেছৰ নেতৃত্বই ৰং চলাইছিল। মই হাইকমাণ্ডক ডিমাণ্ড দি ভৰত নৰহৰ প্ৰাৰ্থিত্ব লৈছিলোঁ। ভৰত নৰহৰ প্ৰাৰ্থিত্বৰ ক্ষেত্ৰত কংগ্ৰেছৰ কোনো অৰিহণা নাছিল। ১২ দিনত ভৰত নৰহ পুনৰ বিধায়ক হৈছে। ইয়াৰ ফলত তেওঁলোকে পালে উজনি অসমত ভৰত নৰহ আৰু ৰাণী নৰহক বাদ দি মিচিং ৰাজনীতি কংগ্ৰেছৰ সম্ভৱ নহয়। মই ৫ বছৰ উজনি অসমত সাংসদ হিচাপে প্ৰতিদ্বন্দ্বিতা কৰিছোঁ। ৰাণী আৰু নৰহ আৰু মই জানো তেজপুৰৰ পৰা শদিয়ালৈ মিচিং জনগোষ্ঠীৰ প্ৰতিটো ৰাজনৈতিক কথা আমাক এই গণশক্তিৰ লগত কি বুজাবুজি হ'ল আমি নাজানিলোঁ। হাইকমাণ্ডক কৈছিলোঁ যি দলে বিজেপিৰ লগত মিত্ৰতা কৰি থৈছে সেই দলৰ কংগ্ৰেছৰ লগত কেনেকৈ চুক্তি হ'ব বা এই কথা কিমান যুক্তিসংগত। আমাৰ কথা হাইকমাণ্ডে নুশুনিলে। ফলত ১২ সমষ্টিৰ ভিতৰতে কেৱল ঢকুৱাখানাত গণশক্তিয়ে কংগ্ৰেছ প্ৰাৰ্থীক সহায় কৰিলে। আনকি প্ৰদেশ কংগ্ৰেছৰ সভাপতিকো গহপুৰত সহায় নকৰিলে। ইয়াৰ প্ৰতিফলন নিৰ্বাচনত ঘটিল। স্মৰ্তব্য যে আনুষ্ঠানিকভাৱে প্ৰদেশ কংগ্ৰেছ নেতৃত্বাধীন সলনি সন্দৰ্ভতো ৰাণী নৰহে গুৰুত্বপূৰ্ণ মন্তব্য আগবঢ়াইছে। সাংসদ নৰহৰ মতে বিধানসভাত নিৰ্বাচনৰ পূৰ্বে দুৰ্বল নেতৃত্বক সলনি কৰাৰ কুচকাৱাজ আৰম্ভ হৈছিল। এই সন্দৰ্ভত গ্ৰীণউড ৰিজৰ্টত আলোচনা হৈছিল কংগ্ৰেছ হাইকমাণ্ডৰে, কিন্তু প্ৰদেশ কংগ্ৰেছৰ কোনো এজন নেতাই সভাপতিৰ দায়িত্ব ল'বলৈ প্ৰস্তুত নোহোৱাত ৰিপুণ বৰাই সভাপতি হৈ থাকিল।